হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ। মই ৰচন আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। পুৱাতে চাহ খাই ল'লোঁ আৰু আজি এপাক ফুৰিবলৈ যাম মোৰ আইতাৰ ঘৰলৈ। মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছোঁৱেই যে মোৰ ইনলজৰ ঘৰ আৰু মোৰ নানা নানীৰ ঘৰ একদম ওচৰা ওচৰি, খোজকাঢ়িয়ে যাব পাৰি। আৰু মই বেগাই ৰেডি হৈ লৈ আছোঁ আৰু ৰেডি হৈ উঠাৰ আগত মোৰ বেবীক ৰেডি কৰাই লৈ পেলাই তাক অকণমান ব্যস্ত ৰাখিছোঁ। এনেদৰে সি প্লেটছ, মোৰ বেগ এইবোৰ এক্সপ্ল'ৰ কৰি খুব ভাল পায়। এতিয়া ৰেডি হৈ লৈ আমি বহি আছোঁ। এয়া ৰাহিলৰ কাজিন, এসপ্তাহৰ সৰু ডাঙৰ। মোৰ ল'ৰা এসপ্তাহৰ ডাঙৰ আৰু সি এসপ্তাহৰ সৰু। আৰু যাৰ কোলাত দেখিছে তেখেত হ'ল আমাৰ দাদী, মোৰ হাজবেণ্ডৰ দাদী। গতিকে ৰাহিলৰ আজু আইতা। আৰু এতিয়া আমি ওলাইছোঁ আইতাৰ ঘৰলৈ বুলি। হাজবেণ্ডেও মোক কোম্পানী দি আছে আৰু এই গাঁৱৰ ৰাস্তাৰে আমি খোজকাঢ়ি গৈ থাকিলে অকণমান গৈয়ে পাই যাম আমাৰ আইতাৰ ঘৰ। আৰু গৈ থকাৰ মাজতে ভাবিলোঁ কিছুমান দৃশ্য মোৰ কেমেৰাত বন্দী কৰি ৰাখোঁ, যিবোৰ আচলতে খুব চিনিক বিউটি বুলি যে কয় সেয়া। আৰু এয়া হাজবেণ্ডে দেখুৱাই আছে তেওঁলোকৰ যিবোৰ প্ৰপাৰ্টি, ফিচাৰী ইত্যাদি। তেখেতৰ সেয়া প্ৰিয় কাম, মোক চিনাকি কৰাই দি থাকে। কিন্তু আই এম চিয়'ৰ যে মোৰ মেমৰিত বেছিভাগ ৰৈ নাথাকেগৈ। কিন্তু তেখেতৰ উৎসাহ, গতিকে মই হয়ভৰ দি যাওঁ। ৰাহিলে আচৰিত হৈ চাইছে, বিশেষকৈ গৰু বা ছাগলী সি চাই খুব ভাল পায়। আৰু এয়া সেই ফাইনেল যিটো গলি, মোৰ সৰু কালৰে পৰা আটাইতকৈ প্ৰিয় গলি। আগতে যেতিয়া ঘৰৰ পৰা এটা ফুৰিব আহোঁ মোৰ আইতাৰ ঘৰলৈ, এইফালে যেতিয়া গাড়ীখন সোমাই দিয়ে ইমান যে মনত ফূৰ্তি লাগে, জাহি পাই গ'লোঁ। আৰু এতিয়াও সেই সৰুকালৰ আৱেগটো মই আচলতে লৈ ফুৰোঁ মনত। আহি পালোৱে প্ৰায়। এয়া শ্বেহনাজ, মোৰ বেবী চিটাৰ। এয়া মোৰ আইতাৰ ঘৰৰ ফিচাৰী, মোৰ সৰু মামাই মেনেজ কৰে এইখন। আচলতে আমাৰ এইফালৰ গাঁওখনত আচলতে ফিচাৰীৰ খুব কি বুলি কয় এইটোক, কাৰবাৰ বুলি ক'ব পাৰে। দৰং জিলাত সিমান বেছি দেখিবলৈ নাই, কিন্তু এইফালে কিন্তু খুব বেছি মই ফিচাৰীৰ পয়োভৰ দেখিবলৈ পাৰোঁ। এয়া মোৰ আইতাৰ ঘৰ। এয়া জাষ্ট সন্মুখ ভাগ। আৰু মোৰ কাজিনছ খেলাত ব্যস্ত। মই আহিকে অকণমান দৃশ্য ধৰি ৰাখিলোঁ। বলক যাওঁ। আৰু এয়া মোৰ মামাৰ সৰু ছোৱালী। আচলতে মুখ্য উদ্দেশ্য তাইক চাবলৈ অহা। তাই 2.5 মহীয়া কেঁচুৱা, বৰ মৰম লগা। মোৰ ল'ৰাৰ আচলতে মাহী হ'ল তাই। মোৰ মা আটাইতকৈ ডাঙৰ আৰু মোৰ সৰু মামা তেওঁলোকৰ ভাতৃ ভগ্নীৰ মাজত আটাইতকৈ সৰু। গতিকে মোৰ আৰু তেওঁৰ বেছি এটা ডিফাৰেঞ্চ নাই। আৰু সেইবাবে এতিয়া ৰাহিলে মাহী, ইমান সৰু মাহী পোৱাৰ সৌভাগ্য হ'ল। টোপো গৈছে আণ্টি টোপো গৈছে। এইটো আণ্টি নহয়, এইটো পৰী ন। এইটো ৰাহিলৰ আণ্টি যেন, এইটোতো পৰী। পৰী আণ্টি ন, হ'ব? পৰী। এইফালে সকলোৱে ৰাহিলৰ মাহী, ইমান সৰু সৰু মাহী, মোৰ মামাৰ ছোৱালী। গতিকে ইয়াতে বায়েক ভনীয়েকৰ
এটা গ্ৰুপ দেখিবলৈ পাইছে, লগতে একমাত্ৰ ভাগিনক লৈ সকলোৱে বহি আছে। মইতো নোকোৱাকৈ আহি উপস্থিত হৈছিলোঁ, তথাপি মামীয়ে খুব সোনকালে কিবা কিবি বনাই লৈ ভাত এসাঁজ খুৱাই দিলে আমাক। আৰু এইফালে আহিছোঁ আৰু এজন মামাৰ ঘৰলৈ। তেখেত মোৰ নানাৰ ভাতৃৰ ল'ৰা, গতিকে মাই মাডাৰ্ছ ফাৰ্ষ্ট কাজিন। আৰু এওঁলোকৰ ঘৰতো সেয়া পিঠাৰে ৰঙা চাহ একাপ খালোঁ, যিহেতু খুব ভাত খাই আৰু খাবলৈ বিশেষ জাগা নাছিলে, গতিকে এপিচ পিঠা আৰু ৰঙা চাহেৰে স্নেক্স সামৰিছোঁ। ইফালে উভতি যাওঁতে আৰু মোৰ আণ্টিসকলক লগ পাইছোঁ, মোৰ মাহীসকলো। আমাৰ নানাৰ ভাতৃসকলৰে মানে এইফালে গোটেই ব্ৰাঞ্চ, আৰু এইফালে যাওঁতে ৰাহিলে আকৌ ছাগলী দেখি এক্সাইটেড। মোৰ ইনলজৰ ঘৰত যিমান হাঁহ, কুকুৰা, গৰু, ছাগলী ইত্যাদি আছে, এই সকলোবোৰলৈ দিনটো মোৰ ল'ৰা ব্যস্ত থাকে। আৰু উভতি যোৱাৰ পথত এই দৃশ্যটো চাওকচোন, কিমান ধুনীয়া লাগিছে। আমি সৰু থাকোঁতে এইবোৰেই জানো ড্ৰয়িং কৰিব খোজা নাছিলোঁ ভালদৰে, সেইবোৰেই যেন ইয়াতে নেচাৰে আঁকিয়ে থৈছে ধুনীয়াকৈ। মই বাৰে বাৰে পিছ পৰি ৰৈ যাওঁ, কিয়নো কেমেৰাৰে এইবোৰ দৃশ্য বন্দী কৰি থাকোঁতে মই থিয় হৈ দিওঁ আৰু তেওঁলোক বহুতখিনি আগুৱাই যায়গৈ। মই আকৌ তেওঁলোকক গৈ লগ ধৰিবলগীয়া হয়। সেয়া চাওক, মই কিমান পিছ পৰি গৈছোঁ। পালোহিয়ে প্ৰায় আমাৰ ঘৰ। মই আচলতে খুব সৌভাগ্যৱান যে মোৰ শহুৰৰ ঘৰ আৰু মোৰ আইতাৰ ঘৰ একেলগে। খুব ৰেয়াৰ নহয় জানো?